হাই হেল্ল' গাইজ, হিমাংশু চুতীয়া অন্য এটা ভিডিঅ'লৈ সকলোকে আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিন হ'ল ভিডিঅ' দিয়াই নাই, প্ৰায় 5 মাহ 6 মাহ মানেই হৈ গ'ল ভিডিঅ' দিয়া নাই। মই তামিলনাডুত আছোঁহি, এটা ভিডিঅ' দিছিলোঁ, সেইটোক যদি চাইছে গম পাইছে তামিলনাডুত আছোঁহি বুলি। আৰু যদি নাচোৱা গম কেনেকৈ পাবনো, সেইবাবে যদি নাচোৱা ভিডিঅ' সেইটো চাব। তামিলনাডুত আছোঁহি আৰু তামিলনাডুৰ আজি এটা মন্দিৰলৈ আহিছিলোঁ। আৰু বিশেষ মন্দিৰটো কিমান ষ্টেপ আছে বগাই বগাই আহি আছোঁ এতিয়া আৰু পাবলৈ আৰু বহুত বেছি আছে, 1100 নে 1200 ষ্টেপ আছে। এতিয়া আমি 490টা ষ্টেপ বগালোঁ আৰু 490টা ষ্টেপ বগোৱাৰ পিছত চাওক কিমান পালোহি। আৰু এইফালে গোটেইখন চাওক না, গোটেই তলখন দেখি গৈছোঁ এইফালে গোটেইখন বগা হৈ আছে। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক, তেতিয়া গম পাব ন কি মন্দিৰ। সকলোখিনি কৈ আছোঁ আৰু ভিডিঅ' চিডিঅ' দিব পৰা নাই ইমান। এতিয়া বৰ্তমান পালোহি 730টা আৰু ওপৰৰ পৰা এই ভিউটো চাওক কেনেকুৱা লাগিছে। একদম ভিউটো চাওক না, এইটো কেনেকুৱা লাগিছে ভিডিঅ'টো মোৰ ভিউটো বহুত ধুনীয়া লাগি গৈছে। আৰু এইফালে সেইখন পাহাৰ, এইফালে এইটো আৰু 1200টা ষ্টেপ বগাই মেলি গৈ আছোঁ। ভাত নোখোৱাকৈ আহিছোঁ, বহুতেই ভোক লাগিছে আৰু অকল পানী খাই আহিছোঁ পানী খাই আহিছোঁ। আৰু এতিয়া ওপৰলৈ গৈ আছোঁ, মন্দিৰটো দেখুৱামগৈ। নাম লৈ আহি আছোঁ আৰু ষ্টেপ 1200 বুলি কৈছিলোঁ আপোনালোকক, 1200 নহয় তাতকৈ বেছি আছে। আৰু মন্দিৰটো দেখিছোঁ এইটো মন্দিৰটো দিছে আৰু ওপৰলৈ গৈ আছোঁ। আৰু কিমান বা ষ্টেপ আছে নাজানো, 1500 মান বুলি কৈছে। আকৌ এতিয়া কৈছিলে 1200, এতিয়া কৈছিলে 1500। 1200 কমপ্লিট ষ্টেপ, কমপ্লিট 1210টা। আৰু এইটো মন্দিৰটো ওপৰলৈ গৈ আছোঁ, মন্দিৰটো পাই গ'লোহি, বহুতে ভাল লাগিছে। আৰু মন্দিৰটো এইটো দেখিছোঁ পাইছে, মন্দিৰটো দেখিলে নহয়। আৰু ওপৰলৈকে গৈ আছোঁ, চাই থাকক ভিডিঅ'টো। আৰু ওপৰ পাবলৈ আৰু কেইটা ষ্টেপ আছে আপোনাৰ 30টামান। আৰু ওপৰ পাই আছোঁ, কিবা শিকি থোৱা আছে। ওপৰত গৈ পাই গ'লোহি আৰু ওপৰৰ পৰা ভিডিঅ'টো চাওক একবাৰ। আৰু মন্দিৰটো ফ্ৰণ্ট ছাইড হৈছে এইটো। আৰু ইয়াত মন্দিৰবিলাক এনেকুৱাকৈ বনোৱা থাকে, এইটো দেখিছে একেবাৰে তলৰ পৰা এইফালে পোনে আহি এইটো ষ্টেপটোৰ পৰা উঠি আহি আৰু এইফালে এইটো পোনে মন্দিৰটো দেখিব পাৰে। ইয়াতে সেৱা চেৱা কৰিব পাৰি, আপোনালোকে সেৱা চেৱা কৰিব পাৰিব। আৰু এইফালে কি এইটোতো সেৱা কৰিব পাৰিব। এইফালে গাড়ী লৈ আহে এইটো গাড়ী লৈ অহা ৰোড। আৰু এইটো খোজকাঢ়িও আহিব পাৰে। টোটেল আপোনাৰ 1500 ষ্টেপ আছে। আৰু 1500 একেবাৰে তলৰ পৰা ইয়ালৈকে এইটোলৈকে 1500 ষ্টেপ নহয় বাৰু। আৰু ওপৰলৈকে যাব পাৰি, তেতিয়ালৈকে তালৈকে 1500 হৈ যায় আৰু এতিয়া ইয়াৰ পৰা ভিউটো চাওক, গোটেই সম্পূৰ্ণকৈ এনেকুৱা ধুনীয়া লাগিছে মস্ত লাগিছে ভিউটো চাওক। গোটেইখন দেখিব পাইছে চব দেখি পাইছে কেঁচা ভিউ লাগে। কিন্তু গাড়ীও লৈ আহিব পাৰি। আৰু আহোঁতেতো মন্দিৰ দৰ্শন কৰোঁতে গাড়ী লৈ অহাটো কোনো মই ভাল বুলি নাভাবোঁ। সেইটো বাবে আমি খোজকাঢ়ি আহিলোঁ। আৰু যাওঁতে কিহত যাওঁ, সেইটো গাড়ী লৈ যাব পাৰোঁ হয়তো, আৰু খোজকাঢ়িও যাব পাৰোঁ। কি কৰোঁ নাজানো, কিমান নাজানো বাৰু। ওপৰৰ পৰা চাওক, সেৱা চেৱা কৰাৰ পিছত ইয়াত এটা কুপন লৈ আহিব লাগে আৰু ফ্ৰীকৈ ইয়াতে ভাতটো খাই মেলি ওপৰলৈকে আহি আছোঁ। আৰু ইয়াত এটা কাৰণে ভাল লাগিলে মোৰ, য'ত নগ'লোঁ, য'ৰ মন্দিৰত নগ'লোঁ, আপোনাক ফ্ৰীকৈ ভাত খুৱাব। আৰু ফ্ৰীকৈ ভাত চাত খোৱাৰ পিছত তেতিয়া আমি কুপন দিয়ে এটা কাগজ, আৰু সেই কাগজটো ল'লোঁ। লোৱাৰ পিছত ভাত খালোঁ, নিৰামিষ ভাত দিছে। আৰু ভাত খাই মেলি আৰু ওপৰলৈকে মন্দিৰ আছে আৰু ওপৰলৈকে গৈ আছোঁ এতিয়া। আৰু ওপৰত বা কি দেখোঁগৈ, আৰু তলৰ মন্দিৰটো দেখুৱালোঁ আপোনালোকক। আৰু ওপৰ মন্দিৰটো দেখুৱাই আছোঁগৈ ব'লো। আৰু বেছি যাব নালাগে, এইটো সমান গৈ ভাল লাগিছে। আৰু তাত ষ্টেপ আছিলে, পূৰা ভাত চাত খাই অলপ ভাল লাগিলে। দুটামান আপোনাৰ ভাত সৰু বাতি এটাই 1 বাতিমান দিয়ে, আৰু লাগিলে আৰু দিয়ে বাৰু। কিন্তু সেইকেইটাকে খাই আকৌ ওপৰলৈ আহি আছোঁ। ভিডিঅ'টো চাই থাকক, গম পাব ওপৰত গৈ কি পাওঁ মেলো। এতিয়া নামি মেলি আহি আছোঁ। ওপৰত চাবলগীয়া একো নাই, মন্দিৰ এটা আছে, সেৱা কৰিবলৈ যায় সকলোৱে। আৰু ওপৰৰ পৰা সকলো দেখাখিনি পায়, ইমান ভালকৈও দেখা নাপায়। চাৰিওকাষে গছ আছে, দেখিছে নহয়, চাৰিওকাষে গছ গছ থকা কাৰণে বা ইমান তলৰখিনি এতিয়া আমি দেখা পোৱা নাই। এই হয়তো এই গছ চছবিলাক নথকা হেঁতেন আমি তলৰখিনি সম্পূৰ্ণকৈ দেখা পালোঁহেঁতেন। আৰু ওপৰত আমি য'ত উঠিছিলোঁগৈ, আৰু তাতো গছ আছিলে, সেইটো কাৰণৰ পৰা ইমান এটা মই ভিডিঅ' নকৰিলোঁ তাত। আৰু ওপৰখিনি
মানে তলত এনেই অকণমানকৈ দেখিছোঁ আৰু চকুৱে যেনেকৈ দেখোঁ কেমেৰাটো সেনেকৈ দেখুৱাব নোৱাৰি ন, সেইবাবে ওপৰত ভিডিঅ' নকৰিলোঁ। এটা মন্দিৰ আছে, খানা চানা খাই মেলি মানে ভাত চাত খাই মেলি ওপৰত সেৱা কৰিবলৈ যায় আৰু খানা খাই মানে কি সেৱা কৰেগৈ এতিয়া মই এইটো ইমান নাজানো, যিহেতু এইটো নিয়ম হ'বলা সেইটো নাজানো আৰু খানা চানা খাই মেলি সেৱা মেলি কৰি আহিলোগৈ। আহি মেলি এতিয়া আকৌ এইটো মন্দিৰ পালোহি, পাই মেলি এই দেখিছে এইটো মন্দিৰটো আৰু যামগৈ আৰু নামি আহি আছোঁ আৰু বহুতেই যাবলৈ আছে। 1040টা আহিছোঁ এতিয়া, দেখিছে 1040টা। আৰু ইয়াৰ পৰা ভিউটো চাওক, এইটো ভিউ কেনেকুৱা ধুনীয়া লাগিছে, মানে গোটেই তলখন দেখি গৈছোঁ, বহুতেই ভাল লাগিছে। মানে তলখন দেখি যোৱা কাৰণৰ পৰা ভাল লাগিছে ন, আৰু গোটেই তলখন দেখি মেলি মানে মজা এটা এক্সপিৰিয়েঞ্চ। আৰু 1500 ষ্টেপ বগাই মেলি আহিছোঁ ন, আৰু সেইটো মানে ওপৰত কিবা এটা মানে ভাল লাগি গ'ল। আৰু মানে মন্দিৰটো ওপৰলৈকে হয়তো মন্দিৰটো দেখিছে, হয়তো অকণমান জোঙাকৈ টাৱাৰ এটা দেখিছে, আৰু মন্দিৰটো অকণমান বহলকৈ দেখিছে ন, সেইটোৱে মন্দিৰটো। ইয়াৰ পৰা তলৰ পৰা 1500মান ষ্টেপ আছে চাওক। আমি আহি আছোঁ আৰু বেছি নাই ষ্টেপ, একেবাৰে কম 70টা, আৰু 70টা আছে এয়া দেখিছে 70টা, এই 70টা আৰু নামি গৈ পালোঁগৈ আৰু তলত। আৰু ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব একেবাৰে। আৰু ওপৰৰ মন্দিৰটো কেনেকুৱা লাগিলে একবাৰ এটা কমেণ্ট দিব। আপুনি যদি এইবিলাকক কিবা বিশ্বাস কৰে, ভগৱানক কিবা কিবি, তো ভগৱান থাকে না, সেইটো বা কমেণ্ট কৰিব কেনেকুৱা পালে ভিডিঅ'টো। আৰু মই এনেই বনাবলৈ চেষ্টা কৰিলোঁ অকণমান, আৰু মোৰ মোবাইলটো যিহেতু ভালো নহয়, সেইটো কাৰণে বা এনেই অকণমান বনাবলৈ চেষ্টা কৰিলোঁ। কমেণ্ট কৰিব। ভিডিঅ'টো ইয়াতে শেষ। বাই বাই, টাটা আজিলৈ ইমানে। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ।